সেই দোস্ত আপোনালোকক সকলোকে নগা ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লৈ আহিছোঁ বহুতো নজনা কথা। মই আপোনালোকক সুধিছোঁ জয় হিন্দ কোনে কৈছিল? জয় হিন্দ কৈছিল সুভাষ চন্দ্ৰ বসুদেৱে। 2 নম্বৰ প্ৰশ্নটি হ'ল, মই আপোনালোকক আগবঢ়াইছোঁ। 2 নম্বৰ প্ৰশ্নটি হ'ল কৰা নহ'লে মৰা। কৰা নহ'লে মৰা এইটো সকলোৱে জানে, আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল। মই আপোনালোকক আকৌ আনিছোঁ 3 নম্বৰ প্ৰশ্নটি, বন্দে মাতৰম কোনে কৈছিল? বন্দে মাতৰম কৈছিল বংকিম চন্দ্ৰ চেটাৰ্জী। 4 নম্বৰ প্ৰশ্নটি হ'ল ইনকলাব জিন্দাবাদ কোনে কৈছিল? ইনকলাব জিন্দাবাদ কৈছিল ভগত সিং। আকৌ মই কৈছোঁ আপোনালোকক 5 নম্বৰটো হ'ল দিল্লী চলো, এইটো কোনে কৈছিল শ্লোগান? এইটো কৈছিল সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসু। 6 নম্বৰ, ভাৰতৰ কোনখন নদীত হীৰা পোৱা যায়? কৃষ্ণাই নদীত দক্ষিণ ভাৰতত উপস্থিত হীৰা পোৱা যায়। 7 নম্বৰ, ৰাষ্ট্ৰীয় সংগীত গাবলৈ কিমান সময় লাগে? ৰাষ্ট্ৰীয় সংগীত গাবলৈ 52 ছেকেণ্ড লাগে। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে, আগলৈও চাই থাকিব। ধন্যবাদ। চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব।